সো হে গাইজ কি খবৰ আশা কৰিছোঁ সকলোৱে ভাল। আজি এই ভিডিঅ'টো যোগেদি মই আপোনালোকলৈ লৈ আহিছোঁ এটা ভাল খবৰ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিগু দাৰ ভাগৰ আছে এটা ভাল খবৰ। কিনো খবৰটো জানিবলৈ সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। বেছি দেৰি নকৰি মই এতিয়া আপোনালোকক খবৰটো জনাই দিওঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিগু দাই আপোনালোকৰ বাবে আগবঢ়াই দিলে এটা নতুন গীত পিউৱাৰ ভাষাত মাখানে খৰলা নামৰ গীতটো। আপোনালোকৰ সুবিধাৰ বাবে মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি থ'ম আৰু য'ত আপোনালোকে দেখিবলৈ পাব প্ৰিয়ম পল্লবী বা আৰু ভিগু দাই একেলগে অভিনয় কৰা লিৰিকেল ভিডিঅ' আগবঢ়োৱা নাই, সম্পূৰ্ণ আপোনালোকে অফিচিয়েল ভিডিঅ' এটিয়ে চাব পাৰিব। ভিডিঅ'টো মই আপোনালোকৰ বাবে ডিছক্ৰিপশ্যনত লিংকটো দি থ'ম, গৈ পিনি আপোনালোকে মৰম দিব পাৰে, গানটো শুনিব। এটা ধুনীয়া গান, আধুনিক গীত। নতুন যদি কোনোবা মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিডিঅ'সমূহ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। অনাগত দিনসমূহত আপোনালোকে বিচৰা খবৰসমূহ মই দিবলৈ চেষ্টা কৰিম। আকৌ বেলেগ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আহিম, লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনতে দি থোৱা থাকিব, আপোনালোকে তাত গৈ গানটো শুনিবগৈ পাৰে। আকৌ বেলেগ এটা ভিডিঅ'ত আপোনালোকৰ মাজলৈ আহিম।